ঐ তহঁতে লাহে লাহে কাম কৰি আছ দেই। ঐ তহঁতৰ মেজি বনোৱা হোৱাই নাই, বিহুলৈ মাজত মাত্ৰ 4 দিন। শুন তহঁতে চাহ খালি নে? নাই খোৱা অ। ৰ মই হাতকৈ বনাই আনো, তহঁতে কামত লাগ। যা যা সোনকাল আন। চোৱাচোন মায়ে বাৰে বাৰে পিঠা লাড়ু বনাব কৈ আছে, মই নাজানোৱে। কৈছে দিয়া, মাহে কৈছে। বাৰে বাৰে সহ্য কৰিব নোৱাৰো ইমান ঠাট্টা কৰিলে। ক'তনো ঠাট্টা কৰিলে অ? পিঠা লাড়ু বজাৰৰ পৰা কিনি আনিবা, মই বনাব নোৱাৰো। কি হ'ব? কি বজাৰৰ পৰা অনা কথা ক'লা? কি হ'ব আৰু? আমাৰ বৈৰাই চহৰত মাকৰ ঘৰত লাড়ু পিঠা বনাই পোৱা নাই, এতিয়া আৰু কেনেকৈ বনাব? হ'ব দিয়া, মই আছো নহয়, ময়ে বনাম। মামনি থাকোঁতে মই কি টেনশ্যন ল'ব লাগে? তই কেতিয়াবা আহি ৰৈ আছ নেকি? নাই নাই, অলপ আগতে আহি পাইছোহি। নকবি আৰু, বিহু আহি পালেহি। কিমান যে কাম। ঐ তোৰ যুঁজা কেনে? আমাৰনো কি বিহু উৰুকা, সদায় যেনেকৈ চলে তেনেকৈয়ে যাব দে। কিয় এনেকৈ কৈছ অ? কি কৰিবি, দেউতাও সৰুতে এৰি গ'ল, মাও বেমাৰী, বিচনাতেই দিন ৰাতি। মাৰ আলপৈচান ধৰি ধৰি নিজৰ জীৱিকাৰ পথো বিচাৰিব পৰা নাই। নয়ন চাওঁতে চাওঁতে বয়সো বহুত হ'ল। বেমাৰী মাজনীক এৰি কিবা এটা কামত ধৰিলেও সাহ কৰিব নোৱাৰোঁ। বিহু আহি পালেহিয়ে, লগত ফুটা কৰি এটাও নাই। শাক পাচলি বেছি যিখিনি পইচা পাওঁ, মাৰ দৰৱতেই নোজোৰে। উৰুকা চলি যাব দে যেনেকৈ মিলে। কিয় তেনেকৈ কৈছ তই? তই যে আলপৈচান ধৰিবলৈ মাক পাইছয়ে, মই যে মা দেউতা দুটাকে নাপালোঁ। উফ, খুৰীৰ যি মৰম, কেনেকৈ জীয়াইছোঁ সেইটো মইহে জানো, আৰু তইও জান। হেই এইবোৰ আকৌ তই কিয় মনত পেলাব লাগে? বাদ দে, মই আছোঁ নহয় তোৰ লগত। তই আছ বাবেই। বাৰু বাদ দে, তই চিন্তা কৰিব নালাগে, তহঁতৰ কাৰণে মই লাড়ু পিঠা চব বনাই লৈ যাম। এইবোৰ নালাগে দেই। তই ক'লে হ'বনে? মই সুবিধা বুজি খুৰীয়ে নজনাকৈ তহঁতৰ বাবে কেইটামান জহাজানো লৈ আনিম, আৰু তই ঘৰত নাথাকিলেও দি যাম। তই পাগল হৈছ নেকি হা? যি হৈছোঁ। আৰু শুনচোন, মোৰ কাপোৰৰ জাপত কেইটামান সাঁচতীয়া টকা আছে। কিমান আছে নাজানো। কাইলৈ আবেলি নৈঘাটলৈ আহিবি, সেইকেইটা দিম। উৰুকাৰ বজাৰখিনি হৈ যাব। তই এইবোৰ কিয় কৰি আছ? কোন হয় তই মোৰ? পাগলটো এনে কৰি আছো, ভাল লাগে। আৰু কি সুধিছ তই? কোন হয় মই তোৰ? তোৰ মই কোন নাজানো, কিন্তু তই মোৰ ইয়াত থকা মানুহজন। উফ, পাহৰিছিলোৱে, তৰালিহঁত ৰৈ আছে মোৰ বাবে পিঠাগুড়ি খুন্দিবলৈ। মই যাওঁ দে, তইও যাবি। নয়ন, কোনোবাই যদি সোধে কোন তাই, কৈ দিবি মাঘৰ মামনি মই। পাগলী জনী, মাঘৰ মামনি। মাঘৰ বিহু আহিল মানা, মাঘৰ বিহু আহিল।
অ' দীপেন ব'ল। তাইক লগ পালি নে? পালোঁ মেজিৰ অকণমান কাম আছে নহয়, ব'ল শেষ কৰি লওঁ। দে না উঠ। ঐ বেয়া নাপাবি হা। নেপাও দেই, নয়নক লগ কৰিব গ'লে যে তোৰ পলম হয় মই জানোৱেই। দে মই ঠিকি দিওঁ। তুমি সদায় কিয় মধুপা খাই আহা? মোৰ কথা মোৰ পইচা। তোমাৰ ইচ্ছা, কিন্তু ঘৰখনৰ কথাও ভাবিব লাগিব। কি ভাবিব লাগে? মহাজন বংশৰ ল'ৰা হয়, একোৰে অভাৱ নাই। অভাৱ আছে দাদা, শান্তিৰ অভাৱ। আমি আমাৰ উৰুকাটোৰ বাবে কিমান হেঁপাহেৰে যোজা কৰি থাকোঁ, তাতে আৰু দুবেলা দুমুঠি খাব নোৱাৰা মানুহখিনিয়ে উৰুকাটোৰ বাবে ৰৈ থাকে। তাতেতো আৰু আমাৰ একোৱেই অভাৱ নাই। ঘৰৰ একমাত্ৰ ল'ৰা তই যদি এনেকৈ আহ, খুৰা খুৰীহঁতে কি সুখে ভাত সাজ খাব ভাবি চাইছনে তই? হাতযোৰ কৰিছোঁ দাদা, তই এইবোৰ এৰি দে। কথা দিছোঁ, আজিৰ পৰা কোনো কষ্ট নাপায়। মামনি, তুমি ইমান আমাৰ কাৰণে ভাবা। মই আমাৰ ঘৰখনৰ কথাই ভাবিছোঁ। তোমালোকে মোৰ সমস্ত। ব'লা মই পিঠা বনাম আৰু তুমি চাই শিকিবা। ঐ নয়ন, কি কৰি আছ? ব'ল, সিহঁতে আহি ৰৈ থাকিব। অ' ৰ গৈছোঁ। তোক গঠনে ক'লো, কি যে কৰি থাক, ব'ল। দে তহঁতে কথা পাত, মই যাওঁ। একো নহয় ৰ। ক'ত যাওঁ? নাই ময়ো যাওঁ। তহঁতৰ মাজত সোমাই এই ধুনীয়া পৰিৱেশটো নষ্ট নকৰোঁ। হ'ব দে, কাৰ কিমান উগুল থুগুল আমিও জানো। হৈছে মই যাওঁ। যা লাজ কৰিব নালাগে। ইয়াত কেইটামান পিঠা লাৰু আছে, ল। তই এইবোৰ কিয় কৰি আছ? মই মোৰ কিমান দুখ আছে নাজানো, কিন্তু সকলোকে সুখত চাব বিচাৰোঁ। তাতেই তই মোৰ সমস্ত। সেইবোৰ বাদ দে, তই ঘৰলৈ যা, ময়ো যাওঁ। কাইলৈ উৰুকা, বহুত কাম আছে। মামনি, যাওঁ দে। ঐ মামনি ৰচোন। তোক মই বহুত ভাল পাওঁ। জানো মই। তই কান্দিছ? এয়া সুখৰ চকু পানী। মই কান্দিব নোৱাৰোঁ, কাৰণ মাঘৰ মামনি মই। নহয়, নয়নৰ মামনি তই।